নমস্কাৰ বন্ধুসকল মোৰ লগতে আপোনালোকৰ মৰমৰ অসমীয়াৰ চিনাকি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমি আজি কথা পাতিবলৈ লৈছো এটা নতুন জব আপডেটৰ ভিডিঅ'ৰ বিষয়ে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাইভেট সেক্ৰেটাৰীত ইতিমধ্যে পদ মুকলি হৈছে। পোষ্টবিলাক হৈছে যেনে প্ৰাইভেট সেক্ৰেটাৰী ফৰ দ্য প্ৰিন্সিপাল ষ্টেটত পোষ্টৰ সংখ্যা মাত্ৰ 6টা আৰু প্ৰাইভেট সেক্ৰেটাৰী ফৰ দ্য ল ৰিচাৰ্চ ইনষ্টিটিউটত পোষ্টৰ সংখ্যা মাত্ৰ 1টা। চেলাৰী 30,000ৰ পৰা 1,10,000 টকা পৰ্যন্ত মাহিলী দৰমহা দিয়া হ'ব। লগতে গ্ৰেড পে 13,300 টকা দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আৰু লগতে ষ্টেনগ্ৰাফিক কোৰ্চটো কৰা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ SC STP বা STHৰ কেটেগৰী প্ৰাৰ্থী হয় তেনেহ'লে 150 ৰুপিজ আপোনালোকে দিব লাগিব। লগতে ফৰ অল আদাৰ্ছ অৰ্থাৎ জেনেৰেল ST কেটেগৰী যদি আপোনালোকে প্ৰাৰ্থী হয় তেনেহ'লে আপোনালোকে 300 ৰুপিজ দিব লাগিব। আৰু লগতে এইটো উল্লেখ কৰিছে যে PWD কেটেগৰীৰ প্ৰাৰ্থীসকলে কোনো ধৰণৰ মাচুল দিব নালাগে। এজ লিমিট বয়সৰ সীমা নিৰ্ধাৰিত কৰিছে মেক্সিমাম 35 ইয়াৰ্ছ হ'ব লাগিব আৰু 35 ইয়াৰ্ছৰ ওপৰৰ প্ৰাৰ্থী কিন্তু এপ্লাই কৰিব নোৱাৰিব। হাউ টু এপ্লাই www.gyc.online.gov.in নামৰ ৱেবছাইটৰ দ্বাৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, নাইবা ভিডিঅ'টোৰ তলত মই ডেছক্ৰিপশ্যনত এপ্লাই কৰা লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে চেক কৰি চাব পাৰিব। অনলাইন ডেট 5 আগষ্টৰ ইভিনিং 3 PM পৰা ষ্টাৰ্ট হ'ব আৰু অনলাইন লাষ্ট ডেট 19 আগষ্ট ইভিনিং 5 PM বজাত সমাপ্ত হ'ব। বন্ধুসকল, এইখিনি আছিল আজিৰ দিনটোৰ লেটেষ্ট নতুন জব আপডেট। অন্য এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই দীপজ্যোতিয়ে বিদায় ল'লোঁ।